এয়া আজি মই আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ গণেশ মন্দিৰৰ ভিতৰৰ চোৱা। যিহেতু আজি আপোনাৰ গণেশ পূজা হয়, আজি ইয়াত বহুত আপোনাৰ ভক্ত আহিছে আপোনাৰ গণেশ বাবাৰ পৰা আপোনাৰ গণেশ ভগৱানৰ পৰা আশীৰ্বাদ ল'বলৈ। আপোনালোকক ভিডিঅ'টো আগলৈ দেখাই কৰি আপোনালোকে চাই যাওক আগলৈ, আৰু বহুত ভাল ভাল আপোনাৰ বস্তুৰ ভিতৰত আপোনাৰ ভিডিঅ' চোৱা দেখাব লাগবে, চাই যাওক। এয়া আপোনালোকে চাই যাওক, চব পিনে চাওক কিমান ভক্ত আহিছে, ভক্ত বহুত ভক্ত আহিছে আজি ইয়াত দৰ্শন কৰিবলৈ। বহুত ভক্ত আৰু চবেই চাকি প্ৰজ্বলন কৰিছে, আপোনালোকে আগলৈ চাই যাওক। ভক্তসকলে গোটেই চাকি দি মনৰ এটাই আশা কল্পনা কৰিছে যে গোটেই বছৰটো যাতে ভালে কুশলে যায়, ঘৰত যাতে কোনো কামনা যাতে ভালকৈ হয়, সেইখিনিয়ে মানুহৰ মনৰ কামনা কৰি আহিছে। আপোনালোকে আগলৈ চাই যাওক, মই আগৰ ভিডিঅ' আৰু দেখাবলৈ আপোনালোকক এয়া চাওক ভক্তসকলে, সেয়া আপোনালোকে ভালকৈ লক্ষ্য কৰক। ভক্তসকলে ভগৱানৰ চৰণৰ সেৱত নিজৰ মনৰ বাঞ্ছা পূৰণ হ'বৰ কাৰণে চাকি জ্বলাই নিজৰ মনৰ বাঞ্ছা পূৰণ সেইটো আপোনাৰ আশীৰ্বাদ বিচাৰিছে। আজি ভিডিঅ'টো কেনে পালে চাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু প্লিজ মোৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকলৈ আৰু এনেকুৱা ভাল ভাল ভিডিঅ' আনিবলৈ তেতিয়া মোৰ অলপ প্ৰয়াস জাগিব, মোৰ অলপ প্ৰেৰণা জাগিব। আপুনি ভিডিঅ'কে দিব হয়, আশা কৰোঁ আপোনালোকে চাই ভালেই পাব। ভিডিঅ'টো আগলৈ চাই যাওক। আৰু ইমান ডাঙৰ ৰ'দ দিছে যদিও আপোনাৰ ভক্তৰ ভিৰ কমা নাই, সকলোবোৰ ভক্ত ওলাই আহিছে নিজৰ মনোবাঞ্ছা পূৰ্ণ কাৰণে। সেইটো আশা কৰোঁ আপোনালোকেও আহক ওলাই পিনি। এয়া দেখিছে ভক্তই নিজৰ মনোবাঞ্ছা পূৰণৰ কাৰণে কেনেকৈ চাকি জ্বলাই আপোনাৰ চাকি প্ৰজ্বলন কৰিছে। ওলাই আহক আপোনালোকেও নিজৰ মনোবাঞ্ছা পূৰ্ণ সেইটো চাকি প্ৰজ্বলন কৰিব। আজি এই ভিডিঅ'টো তাতে ইমানটা সামৰিবলগীয়া হৈছে, যিহেতু আকৌ মোৰ ডিউটি যাবও হৈছে। আপোনালোকে ভিডিঅ'টো চাই কেনে পেলাই মোক জনাব। আজি আপোনালোকৰ ভিডিঅ'টো ইমানতে ইমানলৈ এৰিলোঁ, আৰু আশা কৰোঁ ভিডিঅ'টো কেনে পেলাই চাই মোক কমেণ্ট কৰি জনাব। প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবলৈ পাহৰি নাযাব। থেংক ইউ, বাই। আজি ভিডিঅ'টো ইমানতে মই সামৰি দিছোঁ।